নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'ত সন্মান পাবলৈ 21টা গুপ্ত নিয়ম কথাকেইটা ভালদৰে জানি ল'লে জীৱনত আপোনাৰ লাভ হ'ব। সকলোৱে আপোনাক সন্মান কৰিবলৈ বাধ্য হৈ পৰিব। 1. সদায় নিজে কোনো কামত ব্যস্ত হৈ থাকিব লাগে, কিয়নো এনে ঘূৰি ফুৰাসকলক মানুহে গুৰুত্ব নিদিয়ে, একো কামত নোহোৱা নালাগা বুলি গণ্য কৰে। গতিকে নিজকে সদায় যিকোনো এটা কৰ্মত খটুৱাই ৰখা উচিত, মানে নিজৰ কামত ব্যস্ত হৈ থাকিব লাগে। 2. নিজৰ জীৱনকালত এটা লক্ষ্য ৰাখিব লাগে, যাতে কোনো দিন কোনো সময়ত আনৰ হাঁহিয়তী পাত্ৰ হ'ব নালাগে। কোনো ক্ষেত্ৰতেই যেন আনে হাঁহিব আপোনাক নোৱাৰে। 3. সদায় আনৰ লগত কথা পাতিলে বুকু চিধা কৰি কথা পতাজনৰ চকুলৈ চাই সাহসেৰে কথা পাতিব লাগে, নহ'লে আনে সুবিধা পায়। আপোনাক তলত ৰাখি যি টি কথা কৈ অলপো গুৰুত্বই নিদিব পাৰে। 4. সদায় আপুনি এনেকুৱা কাম কৰক যি কাম কৰিবলৈ আপুনি নিজেই ভয় কৰে, আৰু সদায় এনেকুৱা কাম কৰক যি কাম আনে কেতিয়াও নকৰে। এনেধৰণৰ কাম কৰিলে সফল হ'বলৈ নিশ্চয় পাৰিব। 5. যদি কোনোবাটো কথা আপুনি বুজি পোৱা নাই, সেইটো লাজ নকৰি পুনৰ সুধি ভালদৰে বুজি ল'ব, তেতিয়া শিকিবলৈ পাৰিব। 6. যদি আপুনি ভাবে এই কামটো কৰি শেষ কৰিব পাৰিব, তেন্তে পূৰ্ণ কৰিব, কিয়নো যিটো বস্তু মানুহে সহজতে পাই যায় তাক আদৰ কৰিবলৈ নাজানে। 7. আনৰ মুখত হাঁহিটো কমিবলৈ নিদিব, নহ'লে আনে আপোনাক চকু দিয়া বন্ধ কৰি দিব, কিয়নো আনৰ লগত কথা পাতিলে আনন্দ মনে মুখত হাঁহি ৰাখি কথা পাতিলে আপোনাৰ লগত কথা পতাজনেও আপোনাক ভাল পাব। 8. নিজৰ কথাত অলপ মিঠা আনিব লাগে, বিনা কথাত মুখেৰে মাতিব নালাগে, প্ৰয়োজনীয়তহে কথা ক'ব লাগে। এনেকুৱা কৰিলে আনে আপোনাক সন্মান কৰিবলৈ আৰম্ভ কৰি দিব। 9. নিজকে বেছি নকৰিবা, আনেতো ভগৱানকো ভুল ধৰে, তথাপিতো আমি মানো। 10 নম্বৰত যিকোনো সময়ত টাইম পাছ কৰাটো ভাল নহয়, আনে আপোনাক বেয়াকৈ ভাবে, আৰু এনেকুৱা মানুহে সমাজত কোনো গুৰুত্ব নাপায়। 11. ফাল্টু মানুহৰ কাৰণে ফাল্টু সময় কটোৱা বন্ধ কৰক, এই কাৰণে আপোনাৰ সন্মান নষ্ট হ'ব পাৰে। যি মানুহে আপোনাক সময় দিয়ে সেইজনকহে সময় দিয়ক, এনেই মিছাকৈ সময় নষ্ট কৰি নাথাকিব। 12. আনৰ সন্মুখত নিজৰ দুখক লৈ নেকান্দিব। 13. কাৰো আগতেই নিজৰ সমস্ত কথা কৈ নিদিব। 14. নিজক সদায় সন্মান কৰিবলৈ শিকক, বেলেগৰ ভাল কামত প্ৰশংসা কৰক। 15. সদায় নিজে আগবাঢ়ি যোৱাটো যত্ন কৰক। 16. নিজৰ কথাত লেকাম ৰাখিব। 17. নিজৰ পাৰ্চনেলিটিক গুৰুত্ব দিব। 18. বেলেগক নিজৰ সময় এনেই নিদিব। 19. নিজৰ কামত পাৰ্গত হওক। 20. যিকোনো কামত সদায় আগত থাকিব। 21. এটা সঁচা কথা, এজনেই আপোনাক গুৰুত্ব নিদিব পাৰে, যাৰ কাৰণে আপুনি প্ৰত্যেক সময় হাজিৰ থাকে। গতিকে কাৰোকো নিজৰ মূল্যৱান সময় নিদিব। যি আপোনাৰ সময়ৰ মূল্য কি নুবুজে, নিজে সময় কি বুজক আৰু বিশ্বাস কৰক, এই পৃথিৱীত সকলোতকৈ মহত্বপূৰ্ণ ব্যক্তি হৈ পৰিব। ভিডিঅ'টো ইমান পাৰফেক্ট আপোনাৰ পচন্দ নহ'বও পাৰে, তথাপিতো এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।